টাইম ট্ৰেভেল কৰাটো সম্ভৱ নেকি? আজিৰ এই ভিডিঅ'টোত এই ইণ্টাৰেষ্টিং টপিকটো সকলোৱে আমি কেতিয়াবা নহয় কেতিয়াবা টাইম ট্ৰেভেল কৰিব পাৰোঁ নেকি? মনত এবাৰ নহয় এবাৰ প্ৰশ্নটো আহিছে। তো আজিৰ এই ভিডিঅ'টোৰ এই ফেক্টৰ কথা জানিব পাৰিব আমি টাইম ট্ৰেভেল কৰিব পাৰোঁ নে নোৱাৰোঁ। তো আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। টাইম ট্ৰেভেল কৰাটো পচিবল নেকি? টেকনিকেলিভাৱে আমি ইতিমধ্যে প্ৰতি 1 ঘণ্টা সময় আগতেই ট্ৰেভেল কৰি আছোঁ। আচল প্ৰশ্নটো হ'ল আমি ইয়াত চাইও বেছিকৈ স্পীড বা লাহে ট্ৰেভেল কৰিব পাৰোঁ নেকি? এইটো ইতিমধ্যে সম্ভৱ কৰিছে ৰাছিয়ান মহাকাশচাৰী চাৰ্গে কিকলেভৰ সময় তাৰ ভৱিষ্যত 0.02 ছেকেণ্ড ভ্ৰমণ কৰিছিল আৰু তেখেতে আমাৰ গ্ৰহটো পৰিৱেক্ষণ কৰিছিল 803 দিন 9 ঘণ্টা আৰু 37 মিনিট কটাইছিল। 17,500 মাইল প্ৰতি ঘণ্টা ভ্ৰমণ কৰি তেওঁ সময় বাঢ়ি যোৱাৰ প্ৰভাৱ কৰিছিল। আইনষ্টাইনৰ থিয়ৰীৰ মতে যেতিয়া অন্য বস্তুৰ তুলনাত আপোনাৰ ভ্ৰমণৰ গতি যেতিয়া পোহৰৰ গতিৰ কাষত থাকে তেতিয়া আপোনাৰ পিছফালে এৰি অহা লোকসকলতকৈ তুলনাত লাহে লাহে সময় হৈ পৰে। এইটোৱে কাৰণ যে GPS গ্ৰহৰ ঘড়ীটি পৃথিৱীৰ ঘড়ীতকৈও 1 ছেকেণ্ডত 70 মিলিয়ন ভাগৰ অসন্মত পোষণ কৰে। ধৰি লওক আপুনি এটা 10 বছৰৰ ল'ৰা যাক ৰকেটেৰে পৃথিৱীত এৰিছিল আৰু পোহৰৰ গতি 99.5 গতিবেগ কৰে। বৰ্তমান যাবলৈ অসম্ভৱ আৰু আপুনি 5 বছৰৰ পিছত 15 বছৰৰ বয়সত ঘূৰি আহিব। আপুনি দেখিব যে আপোনাৰ বন্ধুসকলৰ বয়স 60 বছৰ হ'ব আৰু আপোনাৰ কাৰণে লাহে লাহে সময় চলিব ধৰিব। স্পেচত আপোনাৰ 5 বছৰ থকাৰ বাবে পৃথিৱীত 50 বছৰৰ সময় হ'ব। এনেকুৱাকৈ আপুনি ভৱিষ্যতত 45 বছৰ আগতে যাব পাৰিব। আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাৰ অন্যতম তথ্য বলা হৈছে যে মহাকাশী ক্ষেত্ৰৰ লগত এটা অঞ্চলৰ দূৰত্ব অৱস্থিত বস্তু চাইও সমান সময় লাহে লাহে অতিক্ৰম কৰে। ব্লেক হোলৰ লগত সমস্ত ধৰণৰ সময় স্থান বিকৃতি আছে আৰু মধ্যাকৰ্ষণ শক্তি তীব্ৰ হয়। বহুত বছৰ ধৰি কিছুমান বৈজ্ঞানিকে ভৱিষ্যত ভ্ৰমণৰ সম্ভাৱ্য উপায়বিলাক বিচাৰিবৰ কাৰণে এই তথ্য ব্যৱহাৰ কৰিছে। কিছুমান বৈজ্ঞানিকে ৱাৰ্ম হোল এইটো আইডিয়া পছন্দ কৰে, বাট ষ্টিল আপুনি এতিয়া নাজানে এইটো বাস্তৱ বস্তুৰ বাবে সম্ভৱ হয় নে নহয়। ভৱিষ্যতৰ পোহৰৰ লগত বা কাষত তেতিয়াহ'লে অসাধাৰণ পৰিমাণৰ শক্তি গ্ৰহণ কৰে। যদিও অতীতৰ সময়ত ভ্ৰমণ কৰিব যথেষ্ট অসম্ভৱ, কিন্তু ক্লাছিকেল আৰু আমি কোৱাণ্টাম ফিজিক্স ভালদৰে এতিয়াও নাজানো আৰু এতিয়াও এইবোৰৰ ওপৰত ৰিচাৰ্চ কৰি আছে।